নমস্কাৰ প্ৰেৰণা মেডিকেলৰ তৰফৰ পৰা আমি সকলো ৰাইজক দৰ্শকক স্বাগতম জনাইছোঁ। যেহেতু আজি শিশু দিৱস এটা বিশেষ দিন আৰু এই শিশু দিৱসৰ দিনটোতে যোৰহাটৰ পশ্চিমে অৱস্থিত ঢাপকাটত অৱস্থিত ঔষধ ব্যৱসায় প্ৰতিষ্ঠান প্ৰেৰণা মেডিকেলৰ তৰফৰ পৰা জনকল্যাণমূলক এটি কাৰ্যসূচী হাতত লোৱা হৈছে। শিশু দিৱসৰ দিনা কণ কণ মইনাহঁতৰ প্ৰতি মৰম আৰু চেনেহ যাচি পেলাই আমি তেওঁলোকৰ বিনামূলীয়া এটি স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰিছোঁ আৰু এই শিবিৰত অংশগ্ৰহণ কৰিব যোৰহাটৰ শিশু বিশেষজ্ঞ তথা জ্যেষ্ঠ চিকিৎসক ডাক্তৰ চন্দন বৰুণ দুৱাৰা ছাৰে। আমি এই সুযোগতে আজি পবিত্ৰ শিশুসকলৰ দিনটোত আমি ডাক্তৰ দুৱাৰা ছাৰৰ যোগেদিয়ে শিশুসকলৰ স্বাস্থ্যৰ যতনৰ সন্দৰ্ভত চমুকে দুটামান স্বাস্থ্য বাৰ্তা আমি দিব বিচাৰিছোঁ আৰু এই সন্দৰ্ভত আমাৰ কাষতে উপস্থিত আছে সন্মানীয় চিকিৎসক ডাক্তৰ চন্দন বৰুণ দুৱাৰা ছাৰে কিছু কথা অৱগত কৰিব। ছাৰ, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? নমস্কাৰ, সকলোকে সম্ভাষণ জনাইছোঁ। আৰু এই শিশু দিৱসৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ। শিশুসকল সকলোৰে আদৰণীয়। এই শিশু সাধাৰণতে এতিয়া শীতকাল আহিছে, শীতকালত সাধাৰণতে কাহ, জ্বৰ, পানী লগা বা ছালৰ সৰু সুৰা অপকাৰী হয়। গতিকে ইয়াৰ প্ৰধান আমাৰ কথাবোৰ শিশুসকলক যাতে ঠাণ্ডাই নাপায় সেইকাৰণে ফ্লেনেল কাপোৰ, ঊলৰ কাপোৰ ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে চিন্থেটিক কাপোৰ ব্যৱহাৰ কৰা দেখা যায়, যি আচলতে ঊল নিদিয়ে। ঊল দিয়া কাপোৰ হ'ল ফ্লেনেল আৰু ঊলৰ কাপোৰ। আৰু তাৰ দ্বিতীয়তে গৰম পানী খোৱা ব্যৱহাৰ কৰিব লাগে আৰু যাতে ধূলি মাকতি আদিৰ পৰা আঁতৰি হয়। তাৰ বৰ্তমান যিটো ক'ভিডৰ পৰিস্থিতি তাৰ কাৰণে মাস্ক ব্যৱহাৰ কৰিব লাগে। সুন্দৰকৈ হাত ধোৱাৰ ব্যৱস্থা কৰিব লাগে। হাত নোধোৱাকৈ চকু, কাণ, নখ, মুখ বা অন্য আহাৰ গ্ৰহণ আদি কৰিব নালাগে। আৰু দ্বিতীয়তে হ'ল কি শিশুসকলক পুষ্টিকৰ আহাৰ খাবলৈ দিব লাগে। পুষ্টিকৰ আহাৰৰ ভিতৰত আমাৰ ফল মূল, শাক পাচলি, গাখীৰ, কণী, মাছ, মাংস আদি আৰু মাখন। ঠাণ্ডা দিনত মানে কি হয়, তেলেতীয়া বস্তু অকণ লাগে। মাখন, ঘিউ আদি, গৰু ঘিউ আদি খাবলৈ দিলে শিশুসকলৰ পুষ্টিকাৰক লাভ হ'ব, তেওঁলোকৰ শৰীৰৰ উত্তাপ বৃদ্ধিত সহায় কৰিব। আৰু দ্বিতীয় কথা হ'ল শিশুসকলৰ যিটো আমাৰ প্ৰতিষেধক আঁচনি আছে 16 বছৰলৈকে, এইটো যাতে সুচাৰুৰূপে সকলোৱে গ্ৰহণ কৰে। এইটো সাৰ্বজনীন এটা পদ্ধতি। গতিকে এইটো যাতে সাফল্যমণ্ডিত হয় সেইটোৰ প্ৰতি মই সকলোকে আহ্বান জনালোঁ আজি এই অনুষ্ঠানৰ যোগেদি। আৰু বিশেষকৈ শিশুসকলৰ এতিয়া তেওঁলোকক যিখিনি আমি শিক্ষা দিব লাগে, প্ৰতিপাল কৰিব লাগে, এইখিনি অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে বৰ্তমান পৰিস্থিতিত। কিয়নো ইয়াৰ পিছৰ পৰিস্থিতিত বিশেষকৈ জলবায়ু আৰু মাটি আদি যাতে প্ৰদূষণমুক্ত হয়, সেইকাৰণে আমি তেওঁলোকক সৰুৰ পৰা যিখিনি যাৱতীয় শিক্ষা আছে, চৰকাৰেও যিখিনি কৰণীয় আছে, এই সকলোৰ প্ৰতি সঁহাৰি জনাই আমি আমাৰ দেশখন যাতে সবৰৰ পৰাই উন্নত হয় সেয়ে কামনা কৰি আজি এই পবিত্ৰ দিনত শিশুসকলৰ সুস্বাস্থ্য কামনা কৰি মই বক্তব্য সামৰিছোঁ। হয়, ছাৰক অশেষ ধন্যবাদ দিছোঁ। আৰু আমাৰ প্ৰেৰণা মেডিকেলৰ তৰফৰ পৰা যি কাৰ্যসূচী আমি হাতত লৈছোঁ শিশুসকলক লৈ বা এনেধৰণে আমি স্বাস্থ্য বাৰ্তা দিয়াৰ যি প্ৰয়াস কৰিছোঁ আমাৰ এই ছ'চিয়েল মাধ্যমৰ জৰিয়তে, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? হয়, প্ৰেৰণা মেডিকেল আমাৰ পশ্চিম যোৰহাটৰ এটি অন্যতম দৰৱৰ ব্যৱসায়িক প্ৰতিষ্ঠান। গতিকে আৰু ইয়াৰ যে সামাজিক কাৰ্যত জড়িত হৈ সকলোকে যিটো অনুপ্ৰাণিত কৰা এটা মানে প্ৰচেষ্টা, এই প্ৰচেষ্টাটো এটা অতুলনীয় বুলিয়ে ক'ব লাগিব। কাৰণ ব্যৱসায়িক প্ৰতিষ্ঠান এটাত ইমান কামৰ মাজতো গতিকে এনেকৈ যদি যিবিলাক অনুষ্ঠান কৰি থাকে আৰু বিশেষকৈ শিশু, গৰ্ভৱতী মহিলাৰ কৰিছে, মানসিক ৰোগীৰো কৰিছে। গতিকে আমাৰ যিখিনি শিশু বা আমাৰ যিখিনি স্বাস্থ্য সম্বন্ধীয় কথা আছে এইখিনি সজাগতা কৰাটো বৰ দৰকাৰ। কাৰণ যিকোনো কথাৰে যেনেকুৱা আঁচনিয়ে হওক বা যেনেকুৱা প্ৰচেষ্টাই হওক, প্ৰথম কথা হ'ল সজাগতা লাগিব। সজাগ যদি নহয় তেতিয়াহ'লে আমাৰ আঁচনিবিলাক ফলপ্ৰসূ নহয়। সেইকাৰণে প্ৰেৰণা মেডিকেলে আজি
এনেকুৱা এটা বহুত দিনত যি অনুষ্ঠান আৰম্ভ কৰিছে ইয়াক যাতে সফল হয় আৰু উত্তৰ এনেকুৱা উৎসাহ যোগায় তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে কথা হ'ল কি এই যি এনেকুৱা অনুষ্ঠানবিলাক এইবিলাক যাতে আৰু প্ৰচাৰ আৰু প্ৰসাৰ হয় তাৰ কাৰণে প্ৰেৰণা মেডিকেলৰ স্বত্বাধিকাৰীক আমি ধন্যবাদ জনাইছোঁ আৰু সকলো কামৰ প্ৰতি তেখেতৰ যি উৎসাহ যে প্ৰেৰণা যিটো আছে সেই প্ৰতিও আমি সঁহাৰি জনাইছোঁ আৰু যাতে এনেকুৱা কাৰ্য সফলমণ্ডিত হয় তাৰ বাবে আশা কৰি মই আৰু ধন্যবাদ জনাইছোঁ আপোনাকো ছাৰ, যিহেতু এইখিনি খুব গুৰুত্বপূৰ্ণ পৰামৰ্শ আপুনি আজি বিশেষ দিনটোত আপুনি ৰাইজলৈ আগবঢ়াইছে। আৰু আমি আশা কৰিম আমাৰ প্ৰেৰণা মেডিকেলৰ জৰিয়তে আমি অনাগত দিনতো এনেধৰণৰ কিছুমান স্বাস্থ্য সম্বন্ধীয় বাৰ্তা এই মাধ্যমৰ জৰিয়তে ৰাইজলৈ আমি আগবঢ়াই যাম। আমি আশা কৰিম নিশ্চয় ৰাইজসকল ইয়াৰ জৰিয়তে কিছু পৰিমাণৰ হ'লেও উপকৃত হ'ব। ছাৰ, আপোনাক ধন্যবাদ। নমস্কাৰ।